কৰিছে UBSI অম্লানদ্বীপ বৰাহ। In the second contingent, we have Assam Police UB led by their platoon commander UBSI Amlandip Boraho. তেওঁলোকক অনুসৰণ কৰিছে আসাম পুলিচ উইমেন, নেতৃত্ব বহন কৰিছে WSI প্ৰতিভা বৰা। In the third contingent, we have Assam Police Women led by their platoon commander WSI Pratibha Bora. এই আপোনাৰ সমুখদেৱৰ হোমগাৰ্ডছৰ প্লাটুন, নেতৃত্ব বহন কৰিছে SI শৈলেন্দ্ৰনাথ দাস। In the fourth contingent, we have Home Guards led by their platoon commander SI Sailendranath Das. হোমগাৰ্ডছৰ পিছতে ডিফু গভৰ্ণমেণ্ট কলেজ কণ্টিনজেণ্ট NCC, নেতৃত্ব বহন কৰিছে বিশ্ব ৰংপি। In the sixth contingent, we have Difugor Boys Higher Secondary School SSC led by their platoon commander Bikash Milik, saluting commanders Valentina Terompi and Clarny Intipi. তাৰ পিছতে St. Mary's High School NCC গ্ৰুপ, ইয়াৰ নেতৃত্ব বহন কৰিছে সাৰকিৰি বে। In the eighth contingent, we have DAV Higher Secondary School NCC led by their platoon commander Kleksar Rongpar, saluting commanders Sarkuru Ronghang and Shuresh Kili. তাৰ পিছৰ কণ্টিনজেণ্ট PMC স্কুল জৱাহৰ নৱোদয় বিদ্যালয় NCC, নেতৃত্ব বহন কৰিছে সুৰেন তেৰম, চেলিডিং আছে জিৰলি পকদিপি আৰু মেকাসন প্ৰতি। The 10th contingent, we have Don Bosco Higher Secondary School NCC led by their platoon commander Suresh B, saluting commanders Sarmalong Inhi and Haitong Teron. ইয়াৰ পৰা শংকৰদেৱৰ 11 নম্বৰ প্লাটুন ৰেম্বহম হায়াৰ ছেকেণ্ডেৰী স্কুল NCC, নেতৃত্ব বহন কৰিছে আনন্দ দাস, চেলিডিং ক্লাৰবন্ট বি আৰু দীপাকৰ টি। Beginning with the school contingent, now in the 12th contingent, we have Badan Memorial High School led by their parade commander Sarkim Tera and flag bearer Angel Killing. আৰু এইবাৰ কভিনেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্লাটুন নেতৃত্ব বহন কৰিছে মানৱ স্বৰ্গীয়াৰী আৰু ধ্বজাবাহক ৰাজেশ দেৱনাথ। In the 14th contingent, we have St. Dominic Savio CBSE School led by their parade commander Chris Mabel Ronghang and flag bearer Serlin Intipi. এইবাৰ Good Shepherd English High School, platoon commander Sarjilin Tishopi, flag bearer Beauty England. Contingent, we have Mini English High School led by their parade commander Arpan Das and flag bearer Sarkiri Rompi. মিনি ইংলিছ হাইস্কুলৰ পিছত এইবাৰ PMC স্কুল জৱাহৰ নৱোদয় বিদ্যালয় স্কুল, নেতৃত্ব বহন কৰিছে দেৱাশিষ বৰা আৰু ধ্বজাবাহক হিৰজিৰ তেৰন্তি। In the 18th contingent, we have Menhase Memorial English Higher Secondary School led by parade commander Sarklin Timu and flag bearer Durmika Rongparpi. এইবাৰ আপোনালোকৰ সন্মুখত মডাৰ্ণ ইংলিছ হাই স্কুল, যি প্লাটুনৰ নেতৃত্ব বহন কৰিছে চাৰ্লিন তেৰাম্পি আৰু ধ্বজাবাহক ৰূপবন তেৰাম্পি। In the 20th contingent, we have Union Christian English School led by their parade commander Sarjin Riteron and flag bearer Fridina Terampi. এইবাৰ প্লাটুন আছে গভৰ্ণমেণ্ট গাৰ্লছ হাই ছেকেণ্ডেৰী স্কুলৰ কণ্টিনজেণ্ট, যাৰ নেতৃত্ব বহন কৰিছে মিৰিমিলি সিংহাপি আৰু ধ্বজাবাহক শিৱম ফাংচুপি। In the 22nd contingent, we have Presbyterian Mission Higher Secondary School led by their parade commander Kaidin Timong and flag bearer Serlin Terampi. আমাৰ আজিৰ এই অনুষ্ঠানৰ জিলা নেতৃত্ব গ্ৰহণ কৰা প্ৰতিটি এমি বেটেলিয়ন চিলনীৰ গ্লাছমেন, যাৰ নেতৃত্ব বহন কৰিছে
Thank you. সত্ত্বেও যেতিয়া কাৰ্বি আংলঙৰ টিম কাৰ্বি আংলং গঠন কৰাৰ পিছত ইয়াত কাৰ্বি আংলঙৰ যেতিয়া স্থায়ী শান্তি হোৱাৰ লগে লগে ইয়াত বনৰ কালচাৰটো নাইকিয়া হৈছে বনৰ সংস্কৃতি ইয়াত কাৰ্বি আংলঙৰ পৰা বিতাই দি আছে এতিয়া কৰ্ম সংস্কৃতি বৰ্ড কালচাৰ হয় মানে গতিকে আজি 80তম স্বাধীনতা দিৱসৰ উদযাপনলৈ সকলো ৰাইজ ওলাই আহিছে আপোনালোকে দেখা পাইছে ইমান ৰূপ থকা স্বত্তেও সকলো জাতি জনগোষ্ঠী ইয়াত মানুহবিলাক আহিছে আৰু আপোনালোকে দেখা পাইছে বেলেগ বেলেগৰ কলা সাংস্কৃতিক প্ৰদৰ্শন দেখুৱাইছে গতিকে মানুহবিলাকৰ যেতিয়া ৰাইজৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত আছে ৰাইজৰ বিশ্বকৰ্মা ডাঙৰীয়াৰ লগতে আছে ৰাইজে টিম কাৰ্বি আংলং বাকী অথবা নৱপ্ৰজন্মক কি মেছেজ দিব বিচাৰিব আজি আমি কাৰ্বি আংলঙৰ স্থায়ী শান্তি হ'লে আমি ডেভেলপমেণ্ট কামবিলাকৰ সমস্যা সমাধান কৰিব পাৰোঁ মই আজি এই পবিত্ৰ দিনৰ পৰা কাৰ্বি আংলং যুৱক যুৱতীসকলৰ দল সংগঠনবিলাকক মই আহ্বান কৰিব বিচাৰিছোঁ কাৰ্বি আংলং যুৱক যুৱতী যদি ইয়াত সংস্থাপন লাগে তেনেহ'লে আমাৰ কাৰ্বি আংলঙৰ স্থায়ী শান্তি হোৱাৰ লগে লগে যিবিলাক ইয়াত নতুনকৈ যিবিলাকৰ PSP প্ৰকল্প আহিব সেই PSPৰ প্ৰজেক্টবিলাকৰ বহুত ল'ৰা ছোৱালী ইয়াত সংস্থাপন আপুনি দিল্লীত গৈছিলে দিল্লীৰ ইয়াত বিভিন্ন আঁচনি ইয়াত কাৰ্বি আংলঙৰ কাৰণে প্ৰায়